আমার জুরিয়া সার্কুলার হেৰি মণ্ডল অফিসৰ মণ্ডল যে আমি লেণ্ড সাৰ্টিফিকেট খুজিবলৈ গৈছিলোঁ তাত সি মোক ঘৰত মাতিছে, মাতি পেলাই কৈছে যে আমাৰ ঘৰত আহিবা কথা পাতিম। তে ঘৰত গৈছোঁ, বজাৰত কৈ গৈছে 20,000 টকাত দি দিব মোৰ লেণ্ড সাৰ্টিফিকেটটো। এতিয়া ঘৰত মাতি পেলাই নি পেলাই পিছত কৈছে তুমি যদি আজিৰ ভিতৰত আজি এতিয়া সন্ধিয়াত কালি 10টাৰ আগত যদি টকা 80,000 দিব নোৱাৰা তেতিয়া বদৰুদ্দিন মাষ্টৰ যে ইয়াৰ দেউতাৰ নামত মাটিখিনি নামজাৰি কৰাই দিম। নুৰজামাল সরকার জুরিয়া সার্কুলত বহে যে আমার জুরিয়া আধা খুন্দার লাট মণ্ডল হয়। ৰূপহী ৰাজহ চক্ৰৰ অধীনত থকা এই নুৰুজ্জামান চৰকাৰৰ বিষয়ে মানে তেওঁ যেনে দুখীয়া মানুহকেইটাই তেওঁলোকৰ বাপেকৰ মাটিত নামজাৰি কৰাইছে। নামজাৰি কৰাৰ পিছত তেওঁ কিবা বিশেষ প্ৰয়োজন হোৱাত মাটিখিনি অলপ মাটি বেচিবলৈ মণ্ডলৰ ওচৰত গৈ পেলাই যে আমাৰ লেণ্ড চাৰ্টিফিকেটটো লাগে, মাটিখিনি আমি বেচাকিনি কৰিম। পিছত নুৰুজ্জামান চৰকাৰে ক'লে যে এইটোতো এতিয়া লকডাউন চলি আছে, কোনো চাৰ্কুলাৰ ছাৰে কোনোবাই মানুহ নবহে, এতিয়া কাম কৰিলে ইমান পইচা দৰকাৰ হ'ব। পিছত তেওঁ 20,000 টকা খুজিছে। খোজাৰ পিছত ৰাতি আকৌ 8টামান বজাত ফোন কৰি ক'লে যে পইচা যে খুজিলোঁ তুমি পইচা লৈ অহা নাই, এতিয়া মোৰ ঘৰত আহা। পিছত ঘৰত নি মাতি পেলাই ক'লে যে এনেকুৱা কথা, এতিয়া লকডাউনতো কোনো কামেই নহয়, তোমাৰ কামটো মই ইমাৰ্জেঞ্চি কৰাই দিম, সেইকাৰণে মই 80,000 টকা আজিৰ ভিতৰত যদি দিয়া নহ'লে কালি 10টাৰ আগতে লাগিব, নহ'লে এই মাটিটো বেলেগ এজন মানুহৰ নাম উল্লেখ কৰি তেওঁ ক'লে যে এনেকুৱা কথা, তাৰ নামত মাটিটো মই নামজাৰি কৰি দিম, তোমাৰ হাতত মাত্ৰ ৰাতিপুৱা 10টা বজালৈকে টাইম আছে। পিছত আমি বস্তুটো অডিঅ'টো ৰেকৰ্ডিং কৰি দিলোঁ মোবাইলত। এইটো বিষয়ে আমি জুৰিয়া ৰাজহ চক্ৰ আছিলে যে এই ৰাজহ চক্ৰ বাইদেউ আছিলে দৰ্শন চেতিয়া, তেওঁকো এই বস্তুটো অৱগত কৰালোঁ। পিছত লিখিত দৰখাস্ত দিলোঁ। এতিয়া নতুনকৈ বাইদেউজনী আছে, তেওঁকো গৈ পেলাই বস্তুটো জনালোঁ। এতিয়ালৈকে আমি কোনো উপযুক্ত বিচাৰ নাপালোঁ। সেইকাৰণে আজি আমি ইয়াত আহি উপায়ুক্ত কাৰ্যালয়ত আহি বস্তুটো লিখিত হিচাপত এটা কমপ্লেইন দিলোঁ।